প্ৰেজ দ্য লৰ্ড। মৰমৰ ভাই ভনীসকল, মই গডফ্ৰে, ইউথ প্ৰেচিডেণ্ট খুমটাই বাপ্তিষ্ট চাৰ্চ হয়। আপোনালোকক সকলোকে আগন্তুক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি বৰদিনৰ মাহত সোমালোঁ আৰু কিছুদিনৰ পাছত আমি বৰদিন পৰ্বটি উদযাপন কৰিবলৈ গৈ আছোঁ। প্ৰিয়সকল, আজিৰ দিনটো আমাৰ কাৰণে বিশেষ দিন, কিয়নো আজিৰ দিনটোত বহুতো বিশ্বাসীসকলে তেওঁলোকৰ ঘৰৰ ওপৰত তৰা ওলমায়, বহুতেই নিজৰ গীৰ্জাঘৰৰ ওপৰত তৰা ওলমায় আৰু ইয়াৰ জৰিয়তে বৰদিনৰ আনন্দ আমি বিলাওঁ। প্ৰিয়সকল, প্ৰভু যীশুৰ জন্মৰ সময়ত পূবফালে আকাশত এক বিশেষ তৰা উদয় হয়। পূব দেশৰ জ্যোতিষী পণ্ডিতসকলে হঠাৎ তেওঁলোকে আকাশত এক বিশেষ তৰা দেখে আৰু তেওঁলোক আচৰিত হয়। তেওঁলোকে কয়, এয়া কি হয়? আৰে এয়া কি হয়? ইয়াক আমি পূৰ্বে কেতিয়াও দেখা নাই। আৰু বাকী যিমান তৰা আছে, এই তৰাবিলাকৰ মাজত এই তৰাটি একেবাৰে পৃথক, একেবাৰে বেলেগ। এই তৰাটি কি হয়? তেওঁলোক আচৰিত হয় আৰু তেওঁলোকে সেই তৰাৰ বিষয়ে গৱেষণা কৰিবলৈ ধৰিলে। তেওঁলোকে শাস্ত্ৰৰ যোগেদি গৱেষণা কৰিলে আৰু সেই তৰাৰ গুৰুত্বটো তেওঁলোকে বুজি পালে। সেই তৰা কিয় ওলালে তাক তেওঁলোকে বুজি পালে যে ৰজাৰ জন্ম হ'ল। সেই তৰাই ৰজাৰ জন্মৰ বাতৰি দিবলৈ উদয় হৈছিল। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, সেই জ্যোতিষী পণ্ডিতসকলক সেই তৰা যি পূব দিশত উদয় হৈছিল, সেই তৰাই জ্যোতিষী পণ্ডিতসকলক চলাই আনিলে। তেওঁলোকক ৰাস্তা দেখুৱাই তেওঁলোকক চলাই আনিলে আৰু সেই ঠাইলৈকে তেওঁলোকক চলাই আনিলে য'ত প্ৰভু যীশু আছিল। সেই তৰাই তেওঁলোকৰ পথ প্ৰদৰ্শক হ'ল। সেই তৰাই তেওঁলোকক বাতৰি দিলে আৰু সেই তৰাই তেওঁলোকক প্ৰভুৰ ওচৰলৈ চলাই আনিলে। প্ৰিয়সকল, সেই তৰাই প্ৰভুৰ বাৰ্তা সেই জ্যোতিষী পণ্ডিতসকলক দিলে। সেই তৰাই প্ৰভুৰ বিষয়ে জনালে, প্ৰভুৰ জন্মৰ বিষয়ে জনালে। সেই তৰাই তেওঁলোকক চলাই নিলে, সেই তৰাই তেওঁলোকক উৎসাহিত কৰিলে। প্ৰিয়সকল, সেই তৰাৰ তাৎপৰ্য আমি বুজিব লাগিব, সেই তৰাৰ মহত্ব আমি বুজিব লাগিব। পবিত্ৰ শাস্ত্ৰত আমাক বিশ্বাসীসকলক তৰাৰ লগত তুলনা কৰিছে। বিশ্বাসীসকলক তৰা বুলি পবিত্ৰ শাস্ত্ৰই আমাক কৈ আছে। দানিয়েল 12:3 আমাক তৰাৰ লগত তুলনা কৰিছে। ফিলিপিয়া 2:15 আমাক তৰা বুলি আখ্যা দিছে পবিত্ৰ শাস্ত্ৰই। প্ৰিয়সকল, সেই তৰাই যি ধৰণে প্ৰভুৰ বিষয়ে জনাইছিল, ঠিক আজি আমিও প্ৰভুৰ বিষয়ে জনাব লাগিব। আজি অনেকে সত্য ঈশ্বৰক নাজানি, অনেকে সত্য জনাক নাজানি হাবাতুৰি খাই আছে। অনেকে আজি অপথে গৈ আছে। আজি সত্য ঈশ্বৰক আমি জনাব লাগিব। আমি সেই তৰাই যি ধৰণে প্ৰভুৰ বিষয়ে জনালে, আমি নজনাসকলক প্ৰভুৰ বিষয়ে জনাব লাগিব। সেই দায়িত্ব আমি ল'ব লাগিব। প্ৰভু ক'ত আছে আমি তাক জনাব লাগিব। প্ৰিয়সকল, সেই তৰাই জ্যোতিষী পণ্ডিতসকলক পূব দেশৰ পৰা প্ৰভু য'ত আছিল তালৈকে চলাই আনিলে। আমিও যিসকলে প্ৰভুক জনা নাই তেওঁলোকক প্ৰভুৰ বিষয়ে জনাব লাগিব আৰু প্ৰভুৰ ওচৰত তেওঁলোকক চপাই আনিব লাগিব, তেওঁলোকক চলাই আনিব লাগিব। প্ৰিয়সকল, নতুনকৈ প্ৰভুক যিসকলে জানিছে বা তেওঁলোকে বিশ্বাস কৰিছে, এই ক্ষণত মই তেওঁলোকৰ কাৰণে এষাৰ কথা উনুকাই দিব বিচাৰিছোঁ যে মন কৰিবলগীয়া কথা এয়া, পণ্ডিতসকলে যেতিয়া যিহুদী নগৰত সোমালে, তেওঁলোকে সেই তৰাই তেওঁলোকক চলাই আনিছিল, কিন্তু হঠাৎ তেওঁলোকে সেই তৰাক ফলো নকৰি তেওঁলোকে নিজৰ বিবেকক ফলো কৰিলে। প্ৰিয়সকল, সেই জ্যোতিষী পণ্ডিতসকলে সেই তৰাক অনুসৰণ নকৰি তেওঁলোকে নিজৰ বিবেক ব্যৱহাৰ কৰিলে, তেওঁলোকে নিজৰ বুদ্ধি ব্যৱহাৰ কৰিলে আৰু তেওঁলোকে চিন্তা কৰিলে যে ৰজাৰ জন্ম যেতিয়া হৈছে ৰাজমহলত থাকিব। তেওঁলোকে ৰাজমহলত গুচি গ'ল আৰু হেৰোদ ৰজাক সুধিলে যে ৰজা যি জন্ম হৈছে তেওঁ ক'ত? আৰু তেওঁলোকৰ এই সৰু ভুলটিৰ কাৰণে 2 বছৰৰ তলৰ প্ৰায় 1 কুৰিমান শিশুৰ সেই কালত বধ হ'ল। প্ৰিয়সকল, আজি এই ঘটনাৰ যোগেদি আমি এক শিক্ষা ল'ব লাগিব যে যিসকল বিশ্বাসীয়ে নতুনকৈ প্ৰভু গ্ৰহণ কৰিবলৈ গৈছে, প্ৰভুৰ বিষয়ে জানিবলৈ গৈছে, তেওঁলোকে নিজৰ বিবেক ব্যৱহাৰ নকৰি কিন্তু প্ৰভুৰ দাসসকলৰ, প্ৰভুৰ তৰাসকলৰ
অনুসৰণ কৰিব লাগিব। প্ৰভুৰ তৰাসকলক অনুসৰণ কৰাৰ যোগেদিয়ে তেওঁলোকে সঠিক স্থানত তেওঁলোকে গৈ পাব আৰু প্ৰভুক তেওঁলোকে পাব পাৰিব। সঁচা ঈশ্বৰক তেওঁলোকে পাব পাৰিব। সত্য জনাৰ সন্ধান যি তেওঁলোকে কৰি আছে, তেওঁলোকে সেই সত্য জনাক তেওঁলোকে পাব পাৰিব। হালেলুয়া। প্ৰিয়সকল, মই এই কথা আকৌ আপোনাক উনকাই দিব বিচাৰিছোঁ যে যেতিয়া জ্যোতিষী পণ্ডিতসকলে হেৰোদৰ ৰাজমহলৰ পৰা ওলাই আহিল, লগে লগে তেওঁলোকে পুনৰ সেই তৰাটিক দেখিলে। লগে লগে তেওঁলোকে পুনৰ সেই তৰাটিক দেখিলে, যি তৰা তেওঁলোকক চলাই লৈ গ'ল প্ৰভুৰ ওচৰলৈ। প্ৰিয়সকল, বহুবাৰ আপোনাৰ জীৱনতো তেনেকুৱা হ'ব পাৰে। আপুনি প্ৰভুৰ বিষয়ে কাৰোবাক জনাব, আপুনি প্ৰভুৰ বাৰ্তা কাৰোবাক জনাব আৰু সেইজনে আপুনি কোৱা প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ যোগেদি সত্যজনাক চিনি পাব আৰু মাজতে কিন্তু তেওঁ পিছলি পৰিব পাৰে। কিন্তু আপুনি নিৰুৎসাহী নহ'ব, কিন্তু আপুনি হতাশ নহ'ব। পুনৰ সেইজনক আপুনি চলাই লৈ যাবৰ কাৰণে প্ৰস্তুত থাকক। পুনৰ সেইজনক প্ৰভুৰ ওচৰলৈ চলাই লৈ যাবৰ কাৰণে প্ৰস্তুত থাকক। প্ৰিয়সকল, আজি সেই তৰাৰ তাৎপৰ্য আমি বুজিব লাগিব। সেই তৰা যি ধৰণে আকাশত জিলিকি উঠিল আৰু অনেক তৰাৰ মাজত এক পৃথক তৰা হ'ল, আজি আপুনি আৰু মই পৃথক তৰা হ'ব লাগিব। সকলোবিলাকৰ মাজত আপুনি পৃথক হিচাপে জিলিকিব পাৰিছেনে নাই প্ৰভুৰ নিমিত্তে? সকলো তৰাবিলাকৰ মাজত আপুনি এক সুকীয়া তৰা হ'ব পাৰিছেনে নাই, যিয়ে প্ৰভুৰ কথা কয়, প্ৰভুৰ বিষয়ে জনায়? আজি আমি সেই তৰা হ'ব পাৰিছোনে নাই, আমি বিবেকত আনিব লাগিব। আজি আমি সেই তৰাৰ দৰে জিলিকিব পাৰিছোনে নাই, আমি বিবেচনা কৰিব লাগিব। প্ৰিয়সকল, সেই তৰাৰ দৰে জিলিকি উঠক, প্ৰভুৰ বিষয়ে জনাওক, প্ৰভুৰ ওচৰলৈ চলাই আনক আৰু আনক উৎসাহিত কৰক প্ৰভুৰ নিমিত্তে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।